নমস্কাৰ এয়া ব্লগটো মই আজি ৰুমৰ পৰাই ষ্টাৰ্ট কৰিলোঁ আজি মোৰ ফাইনেল প্ৰেক্টিছ টেষ্টিং আছে সেইবাবে এনেদৰে চাদৰ মেখেলা পিন্ধি দিলোঁ আৰু যাবলৈ ওলালোঁ নামটো দেখাই দিয়া ইমান ধুনীয়াকৈ বনাইছে চাওক এয়া আমাৰ ভিতালীয়ে বনাইছে এইটো কোনটো ক্লাছৰ ক্লাছ 9ৰ চেপ্টাৰ বায়ুমণ্ডলৰ আচ্ছা নেক্সট এইটো আমাৰ এয়া কিহৰ ক্লাছ 9ৰ শিশুলীলাৰ বঢ়িয়া এইডাল ভিতালীৰ আমাৰ ডাষ্টাৰো আছে ডাষ্টাৰবিলাক দেখাম ৰ'ব এইটো আমাৰ এবাৰ গেছ কৰক কাৰ হ'ব এইটো ফিজিক্সৰ আমাৰ কোন ক্লাছৰ ক্লাছ 7 চেপ্টাৰ আমাৰ ছাৰৰ ফালৰ প্ৰতিকৰ ৰাসায়নিক পৰিৱৰ্তন অঁ ষ্টিকডাল দেখাই দিয়া একবাৰ ষ্টিকডাল বহুত সৰু হৈছে দেখোন বঢ়িয়া নেক্সট এইটো আমাৰ এইটো চাওক এইটো ইমান ধুনীয়া বনাইছে নহয় চাওকচোন পানীৰ টোপালকেইটা চাওক কিমান মেহনত পানীৰ টোপাল বনাইছে আচলতে তাইৰ নামটো আৰু মোৰ নামটো একে হৈছে সেইবাবে মই তাইৰ টাইটেলটোৰে মাতোঁ চৌধুৰী আমাৰ কোৱা কোন ক্লাছৰ ক্লাছ 8ৰ নিয়ৰ কবিতা বহুত ধুনীয়া হৈছে অমলেট এয়া অমলেট আছে খানা বনাই আছে নেক্সট এয়া এইখন হৈছে মোৰ চিম্পল মেথছৰ ক্লাছ 6ৰ এইখন মই বনাইছোঁ নেক্সট এইখন আমাৰ প্ৰেজেণ্ট টেন্স এইখন আমাৰ প্ৰেজেণ্ট টেন্সৰ বনাইছে এয়া আমাৰ তুলৈ বনাইছে কোন ক্লাছত পঢ়াবা ক্লাছ 9ৰ এয়া প্ৰেজেণ্ট টেন্সৰ বনাইছে এইটো কোন ক্লাছৰ 9 এইটো ক্লাছ 9ৰ হিৰোদাক শ্ৰদ্ধাঞ্জলি জনাই দিছে একদম ধুনীয়াকৈ ফুল চুল দি পেলাই ক্লাছ 9ৰ চেপ্টাৰ কি মোৰ ডে আচ্ছা এইটো চাওঁ শংকৰদেৱৰ তেজীমলা বোলে তেজতে কমলাপতি ডেক'ৰেশ্যন দেখিছে ইমান ধুনীয়াকৈ বনাইছে কিমান ক্লাছ 7 এয়াও আমাৰ চেহনাজৰ তাইৰ কবিৰ পৰিচয় আৰু কবিতাৰ বিষয়ে দুয়োটা বনাইছে জিলমিলা হৈছে কোন ক্লাছৰ ক্লাছ 6ৰ তাই দেখাব তাই ইমান ধুনীয়া বস্তু প্ৰটিনৰ কাৰণে কণী আনিছে আমি যাবৰ টাইমত এইবোৰ খাই যাম তাই মানে TLM মানে পুৰা প্ৰপাৰ TLM আনিছে ময়ো খাম চয়াবিন লৈ আহিছে এই পৰিল দালি পৰিল দালি কোন ক্লাছত পঢ়াবা ক্লাছ 6ৰ চেপ্টাৰ কোন চেপ্টাৰ হ'ল 3 নম্বৰ অধ্যায়টো স্বাস্থ্যৰ বাবে খাদ্য আৰু টপিক হৈছে কম্পনেণ্টছ অফ ফুড মানে খাদ্যৰ উপাদান আলু আনিছোঁ এইবোৰ নেদেখাব এইবিলাক চব জানেই আৰু মই সঁচাকৈ চাকৰিটো পাওঁ মই এনেকৈ বস্তু ঘৰৰ পৰা আনি মই ল'ৰা ছোৱালীবিলাকক বুজাই পঢ়াম মানে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত डिज़ाइन भी सेम है उसका ब्लाउज भी सेम है दोनों का कलर भी सेम है एकदम सेम तो सेम है हेरी चौधरी को देखा देसुन एया चाওক দুয়োকে একদম টুইনিং কৰা যেন লাগিছে কি মজা টুইনিং কৰি আহিছে মানে ইউনিফৰ্ম যেন লগাইছে একদম ন প্ৰপাৰ ইউনিফৰ্ম যেন লগাইছে আমি আজি বেলেগ পিন্ধি আহিলোঁ হয়নে আমাৰ এইকেইটা পূৰা ৰং বিৰঙী হৈ আহিছোঁ বাকী এইবিলাক এই দুটাই ধুনীয়া ইউনিফৰ্ম পিন্ধি আহিছে প্ৰপাৰ বিশ্বাস আছে আৰু এই পিম্পল দেখা আজি লাষ্ট ভিডিঅ'টোত পম্পী মেমৰ TLMৰ ডিমাণ্ড আহিছিলে সেইবাবে আজি ভালদৰে দেখাই দিলোঁ ল'ৰা ছোৱালীবোৰে খাব খুজিলেও মই খাব দিব পাৰিম বাৰু খাব দিবে খাব খুজিলে দি দিম খাব সিজাই অনা নাই খাব নোৱাৰিব কেঁচা কণী খাব মুৰ্গীৰ কণী পূৰা একদম খিচাৰি মিঠাৰ কাৰণে হেৰি মেংগ' আছে মানে সেই আৰু লাষ্টত ডিজাৰ্টৰ কাৰণে পায়স হৈ যাব গাখীৰ কিয় নানিলি তাই TLMৰ কমেণ্ট দিব আৰু তাই TLMটো কেনেকুৱা আছে এইবিলাক আমাৰ বিলাক এনেকৈ আছে আৰু ই ৰাম
এই টুক টুক কৰি ধুনীয়া ডিজাইন কৰি দিয়া কইনা আৰু আপুনি চিনি ভাল অঁ চেনি সূতা অঁ সেনেকৈ দিব লাগে ইছ ৰাম অ' পৰি পৰি যাই আছে দাঁতিকেইটা তাইৰ লগত থাকিব খোজা নাই হয় এয়া যাওঁ অ' তই লাইভ TLM হৈ যাব পাৰা দেখোন তই লাইভ TLM হৈ যাব পাৰা কণীটো ভাঙি পেলাই সিজি যাব মাথা আৰু চলি যি বেয়া তাতে হাল্লাতে তোৰ মাথা গৰম উঠি যাব কণী উঠলি থাকিব এইখিনিতে আমি AI ব্যৱহাৰ কৰি পম্পী মেমে যিখিনি TLM আনিছিলে সেইখিনিৰে আমি এনেদৰে তাইৰ AIৰে এটা ইমেজ বনাইছিলোঁ মানে ৰিয়েল লাইফ TLM টাইপৰ আৰু এনেদৰে আমি ইনষ্ট্ৰাকশ্যন দি ধুনীয়াকৈ বনাইছিলোঁ চৰি পম্পী ফৰ ডেট আমি যে চমনি কৰিছিলোঁ এইখিনি বহুত মানে বৰ হৈ আছিলোঁ আৰু এইখিনিতে আমি এনেদৰে বহুত হাঁহিলোঁ এইখিনি মুহূৰ্ত মই সঁচাকৈ ক'ব লাগিব যিখিনি টাইম স্পেণ্ড কৰিলোঁ এই এমাহত এওঁলোকৰ লগত মোৰ সঁচাকৈ বহুত ভাল লাগিছিলে ভাল মেমৰি ক্ৰিয়েট হ'ল এওঁলোকৰ লগত নেক্সট আৰু 4 মাহ আছে তেওঁলোকৰ লগতে ল'ম বুলি ভাবিছোঁ আৰু ইমান জমিছে নহয় তেওঁলোকৰ লগত বণ্ডিং ষ্ট্ৰং হৈ গৈছে সঁচাকৈ মোক এজনী মেমে কৈছিলে যে BEdৰ ফ্ৰেণ্ডশ্বিপ লাইফ টাইম থাকে বুলি কৈছিলে মোৰো তেনেকুৱা ফিল হৈছে থাকিব যেন লাগিছে এওঁলোক বহুতেই ভাল হয় বহুত ফানি হয় তাৰপিছত আমাক এয়া স্কুলৰ ফালৰ পৰা চাহ দিলে পিঠাৰে ধুনীয়াকৈ আমি চাহ তাহ খাই ল'লোঁ বহুত ভোক লাগি আছিলে স্কুলত ক্লাছ শেষ হোৱাৰ পিছত এয়া আমি কলেজলৈ আহিলোঁ ভাত দিবলৈ কণী বুলি ক'বলৈ শিকিবাচোন ডিমীয়া কওঁ আমি নলবেৰীয়া মানুহ গম পাইছা না ডিমীয়া নলবেৰীয়া আমি এয়া বাকীবোৰে স্কুলৰ পৰা আহি এনেদৰে ভাইভা দিব বহি আছে আজি হে হৰো গতিকে আজি সমাপ্তি আৰু আজি সমাপ্তি লগতে বৰষুণ আহিছে বেয়া ঘুমাব আজি পুৰা শান্তি ঘুমাব আৰু মাথা গৰম নহয় আৰু শান্তিত ঘুমাব পাৰিম আমি আমিবোৰে ভাইভা দি ওলাই অহাৰ লগে লগে এয়া ইমান বতাহ মাৰিছে আমি এনেদৰে ৰিক্সা ৰখি আছিলোঁ কি বতাহ মাৰিছে আজি বতাহ আৰু ফূৰ্তি লাগিছে বাই বাই গাইজ বাই 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 গাইজ বাই বাই মই ভাবিছোঁ নাযাওঁ তেওঁলোকে ৰিক্সাত উঠি এনেদৰে ঘৰলৈ গৈ ময়ো গুচি আহিলোঁ আজিলৈ আহিছোঁ বাই